তো হাই গাইজ ৱেলকাম বেক টু আৱাৰ নিউ ভিডিঅ' তো এই ভিডিঅ'টোত থাম্বনেইল চাই আপোনালোকে গমে পাইছে যে এই ভিডিঅ'টোত আনবক্সিং কৰিবলৈ যাই আছোঁ গাৰ্লফ্ৰেণ্ডক। তো মানে দেখুওৱা নাছিলোঁ আগতে, তো এতিয়া ফাইনেলি মানে একদম অফিচিয়েলি মানে আনবক্সিং কৰিবলৈ গৈ আছোঁ, মানে দেখাবলৈ গৈ আছোঁ। তো এতিয়া মই ৰেডি দেখাবৰ কাৰণে 1 2 3 আনবক্সিং কৰাই দিলোঁ। আজি আপোনালোকে দেখাই পেলাই একদম ডাইৰেক্টলি ফেচ ৰিভিল, মানে মানুহে বহুত ছাছপেন্স টাইপত দিয়ে যে এনেকা কিন্তু ডাইৰেক্টলি এটা ভিডিঅ'তে আনবক্সিং কৰি দিছোঁ। নেক্সট ভিডিঅ'বিলাক মানে থাকিব আৰু লগত থাকিব, তাৰপিছত ষ্টাৰ্টিঙো কৰিব, তাৰপিছত এণ্ডিঙো কৰিব, গোটেইখিনি আগৰ পৰাই কৰে, কিন্তু এতিয়া মানে অফিচিয়েলি কৰা হৈছে আৰু। তো ইয়াক মানে কেমেৰাটো দিছোঁ, এতিয়া সি কি কৰে কি নকৰে তেওঁৰ দায়িত্ব। এটা কুৱেশ্যন কওঁ হা, ধৰি ল আমাৰ পাপাই যদি এতিয়া তোমাক এটা ধৰি ল টপা আংকুৰ লগত বিয়া দিম বুলি কয়, তেতিয়াহ'লে কি কৰিবি? কিয় নহ'ব? হ'বই না, কাৰণ টপা আংকুলৰ লগত বহুতে দিব গৈছে য'ত নেকি চাকৰি থাকে গাইছ। কি কৰিবি? নাযাওঁ গাইছ। কি কৰিবি? কিয় যাম? নাযাওঁ। আই হেট টপা আংকুল। जो है उसमें ही এতিয়া গাইছ জাষ্ট কোৱাহে কথা আই হেট টপা আংকুল। আজিকালিতো গমেই পায়। আৰু ৰিচেণ্টলি এটা নতুনকৈ এটা চিৰিজো ওলাইছে বোলে, কিবা টপা আংকুল কিবা বাকী সেইটো সুধিলোঁ, এইটো এনচাৰটো দিব নোৱাৰিল আপুনি। বেলেগে টপা আংকুল বিচাৰিলে মই নিবিচাৰোঁ। ক'ব লাগব যা, চুৰা কেলে যাওঁ ভাগা কেলে যাওঁ উঠা কেলে যাওঁগা, এনেকা ক'ব লাগব তই। मैं खुद भाग के आऊंगी गाइस। দেখতে হে গাইছ, ৰেকৰ্ড আছে অলৰেডি, আপলোড হ'ব এইখিনি, বাকী অসমৰ ৰাইজে জানে আৰু। তো গাইছ আজি আমি আহিছোঁ অলপ ফুৰিবৰ কাৰণে। তো প্লেচটোৰ নামটো হ'ল আমজঙা মেঘালয়া। তো চাব পাৰে, এদি আছে আমাৰ মেইন ব্যক্তিজন। তো গাইছ আমি আহিছোঁ আজি অলপ ফুৰিবলৈ বাহিৰত। এইটো হ'ল মেঘালয়া, লোকেশ্যন চাব পাৰে, বহুত মজা হয় লোকেশ্যন। দিছ ইজ আৱাৰ মেইন পাৰ্চন। মানে কি কয়, লোকেশ্যনটোত অহাৰ মেইন ৰিজন এটা হৈছে ভিডিঅ' আনবক্সিং কৰিম। মানে ফুলৰ জেগা এনেকুৱা প্ৰকৃতিৰ মাজত ভাল লাগে আৰু, আমি যিহেতু গাঁৱলীয়া টাইপৰ মানুহ, তো তো গাইছ এতিয়া মোৰ হ'ল 4th নম্বৰ ব্লগ। তো ডেইলি মই অকলে বনাই আছিলোঁ, আজিৰ পৰা আমি একেলগে বনাম। তো আমি গাইছ মানে আমি এতিয়া একেলগে বনাম। তো মেইন কথাটো আপোনালোকে গমে পায়, যিটো আমাৰ 2 লাখ ছাবস্ক্ৰাইবাৰ আছিল মেইন চেনেলটো, তো সেইটোতো ভাগ্য বেয়া, কপালখানে ফুটা। তো সেইটো কাৰণে সেইটো কমপ্লিট 2 লাখ হোৱাৰ পিছত মানে হেক চেক হৈ গ'ল, গোটেই চেনেল এটা উৰি গ'ল। তো সেইকাৰণে আৰু অলপ মানে দুখ যে লাইফটোত এটা চেনেল মানে ক্ৰিয়েট কৰা, গ্ৰ' কৰা বহুত মানে কষ্ট হয়। কিন্তু সি আৰু 2 লাখ কৰাৰ পিছত মানে চেনেলটো শেষ হৈ গ'ল। তো এতিয়া আৰু মানে এইটো ছেকেণ্ড চেনেল হয়, তো সেইকাৰণে মানে এতিয়া ছেকেণ্ড চেনেলটো ষ্টাৰ্ট কৰিম আৰু আমি ৰেগুলাৰ ভিডিঅ' দিম গাইছ। তো ৰেগুলাৰ ভিডিঅ' দিম, মানে আপোনালোকৰ ছাপৰ্ট লাগে আৰু ইয়াক মানে চিনাকি কৰাই দিয়ে আপোনালোকৰ মাজত। তো এতিয়া আমাৰ চিনাকিটো আপোনালোকে পালে, এতিয়া সেই আৰু তো নেক্সট ভিডিঅ'ৰ পৰা একদম মজা হ'ব। এইটো জাষ্ট চিনাকি কৰাই দিছোঁ আপোনালোকক, ছাপৰ্ট লাগিব আৰু আপোনালোকক। তো গাইছ আপোনালোকে ৰেগুলাৰ ভিডিঅ' পাব এইটো চেনেলত এতিয়াৰ পৰা। তো আগতে অকলে বনাইছিলোঁ, তো এতিয়া আমি একেলগে বনাম, বিভিন্ন ধৰণৰ পাব আৰু আমাৰ ভিডিঅ'। ফৰ এক্সাম্পল ৰেচিপি, ইফালে ঘূৰিব যোৱা, বহুত ধৰণৰ আৰু গাইছ। তো এতিয়া চালে কিবা ক'ব? তো গাইছ মানে সিয়ে আজিৰ ভিডিঅ'টো আছিল, মানে ক'ব গ'লে মোৰ ফালৰ পৰা ইণ্টাৰেষ্টিং। মানে আজিৰ পৰা এইটো ভিডিঅ' আমি যেতিয়া 10 বছৰ পিছত চাম, তেতিয়াতো বহুত বেছি মানে কি ক'ব, এতিয়া বহুত বেছি মানে এটা নষ্টালজিয়া মানে মেমৰি ক্ৰিয়েট হ'ব। তো সেইকাৰণে মানে এইটো এটা জাষ্ট নষ্টালজিয়া হিচাপেও থাকি যাব। তাৰপিছত আমাৰ ষ্টাৰ্টিঙো হ'ব, আৰু আমাৰ মানে ব্ৰেণ্ডৰ লগতো আমি বৰ্তমান কাম কৰি আছোঁ, বহুতকেইটা ব্ৰেণ্ডৰ লগত। তো সেই ভিডিঅ'বিলাকো আপোনাৰ লগত আমি শ্বেয়াৰ কৰি থাকিম। বাকী চেনেলটো আমি কি নাম ৰাখিম, আপোনালোকে যদি কমেণ্ট কৰিব বিচাৰে তেতিয়াহ'লে কমেণ্টটো ৰাখিব পাৰে। বৰ্তমান মিষ্টাৰ আছাম বুলি আছে, আগৰটো আমাৰ জ্যোতিৰ্ময় জয়গুৰুং বুলি আছিল। বৰ্তমান 2 লাখ ছাবস্ক্ৰাইবাৰ, 2,06,000 ছাবস্ক্ৰাইবাৰ আছিল আৰু। তো সেইটো বাদ দি
সুখটো কথা যাবই, কাৰণ কপালখন বেয়া, ভাগ্যটো বহুত বেছি বেয়া, কিন্তু ষ্ট্ৰাগল কৰিব লাগিব, আপোনালোকে গমেই পায়। তো এতিয়া নেক্সট একদম ৰেগুলাৰ কণ্টিনিউ ব্লগ আমি ষ্টাৰ্ট কৰিম। লোকেশ্যনটো চাওক, বহুত ধুনীয়া লোকেশ্যন হয়। এই লোকেশ্যনটোতে আহিলোঁ মানে আমি আনবক্সিং কৰিবৰ কাৰণে। আৰু প্ৰকৃতিৰ মাজত যেন বিলীন হৈ যাওঁ। তো গাইজ সেই আছিল ভিডিঅ'টো। তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আৰু ডেইলি ব্লগ আহি থাকিব এতিয়া আমাৰ।